নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এটি বিশেষ ভিডিঅ'লৈ আজি কি আছে কৈ দিয়া আজি আমাৰ বিশেষ দিন পিছত গম পাবই ভিডিঅ' দেখিব এতিয়া কৈ নিদিও নেকি পিছত কম মানে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা পাই থাকিব আৰু কেনেকৈ কি হ'ল কি নহ'ল সেইবোৰ বাৰু আমি পিছত এটা ব্লগ দিম ন পিছত মানে ডিটেইলছত কম আৰু তেতিয়া গম পাব আপোনালোকে এতিয়া দুইটাই গা পা ধুই আজৰি আৰু অলপ ধৰিব পাৰিছে চাগে আমাৰ দিয়াছো কিয় কিছু দেখা দিয়া মই কানে অকল জেতুকা লগাইছিলো আকিছে এনেই কৈছে এইটো মানে উলুটা হৈ আছে মোৰ নামটো লিখি লৈছে এই আকি দিছিলে ধুনীয়াকৈ কিছু ৰখক কেমেৰাটো ওচৰত দেখিলে চিনি পাবনে মোৰ নামটো লিখিছে কাজল বুলি লিখিছে আৰু বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া অলপ চলপ কামো আছে আৰু অলপ হুলস্থুল শুনি থাকিব পাৰে মানে ফেনখন চলি আছে গৰমো বহুতে আৰু মানুহবোৰো আহিব বাৰু এতিয়া আৰু ঘৰৰ মানুহবোৰো দেখুৱাম ৰ'ব অলপ পিছত লাহেকৈ চবেই ওলাই লওক ভালদৰে এতিয়া কোনো মানে হেৰি হৈ থকা নাই মানে ৰেডি হৈ থকা নাই আৰু ভিডিঅ'ৰ কাৰণে এই ভিডিঅ'টো আচলতে 2023ৰ 19 ছেপ্টেম্বৰৰ হয় বহুত দিনতে শ্বুট কৰি ৰখা কিন্তু কিয় জানো মই আপলোড কৰা নাছিলোঁ আৰু আজি ভাবিলোঁ আপলোড কৰোঁ যিহেতু কেতিয়াবা ডিলিটো হৈ যাব পাৰে সেইকাৰণে ইউটিউবত ৰাখি থৈ দিলে ভাল আৰু আপোনালোকে বিশ্বাস কৰেনে যে কেতিয়াবা কিছুমান বস্তু নভবা নিচিন্তাকৈ হৈ যায় যোনটো মানে এক্সপেক্টে কৰা নাযায় আমাৰ দুটাৰ লগতো তেনেকুৱাই হ'ল আমিও ভবা নাছিলোঁ যে এনেকুৱা কিবা এটা হ'ব কিন্তু সকলো ভগৱানৰ ইচ্ছা বুলিয়ে হেৰি কৰিলোঁ আৰু এয়া মই তেখেতৰ লগত অহাৰ পিছত ঘৰতে সৰুকৈ সেন্দুৰ দিয়া নিয়মটো কৰা হৈছে আচলতে সেন্দুৰ দিয়া নহয় সেন্দুৰ পিন্ধোৱা বুলি কয় তাৰে সৰুকৈ নিয়ম তাৰ পিছৰ বছৰ মানে এই চলিত বৰ্ষটোৰ 30 জানুৱাৰীত আমাৰ বিয়াখন পাৰ হ'ল হোমপুৰা বিয়া হোমৰ গুৰি সাক্ষী কৰি যিহেতু আমি বিয়া হোৱা নাছিলোঁ সেইটো কাৰণে সেইটো কৰা হ'ল আৰু তাৰ আগতে সেন্দুৰ দিয়া নিয়মটো কৰা হ'ল যিহেতু এনেকৈ থাকিব নাপায় মানে উকা কপালে থাকিবলৈ নাপায় মোৰ হাতত স্মৃতি হিচাপে এইখিনিয়ে আছিলে আৰু কিবা কিবি কৰিছিলোঁ কিন্তু সেইবোৰ ৰেকৰ্ড কৰা হৈছিল যদিও কিবা কাৰণত হয়তো ডিলিটো হৈ গ'ল বা ময়ো কেতিয়াবা ডিলিট কৰি দিওঁ স্পেচফুল হ'লে আৰু যাতে এইখিনিও ডিলিট হৈ নাযায় সেইটো কাৰণে মই ভাবিলোঁ ইউটিউবে ভাল হ'ব তাতে দি থৈ দিওঁ মাজতে মই মিনি ব্লগছো আপলোড কৰিছোঁ য'ত আমাৰ ৰিচিপশ্যন দেখুওৱা আছে আৰু পানী তোলা সেইবোৰ গোটেইখিনি নিয়মে আছে সেইবোৰো আপোনালোকে চাব পাৰিব শ্বৰ্টছত গৈ কিনে আৰু মই যে এইটো ভিডিঅ' কেতিয়াবা আপলোড দিম ভাবাই নাছিলোঁ আজি হঠাৎ দি দিলোঁ এইটোৱে আছিলে আমাৰ বিশেষ দিনটো সেইকাৰণে মই বিশেষ বুলি কৈছিলোঁ আচলতে লাইচেন্স দি দিলোঁ আজি এইটো কাম বাকী আছিলে বাকী আজি সৰু সুৰাকৈ সেন্দুৰ দিয়া নিয়মটো হৈ গ'ল আমাৰ বাকী আশীৰ্বাদ কৰিব আৰু দুয়োকে বাকী আমাৰ বিয়া মানে হেৰি কি কয় এইটো ৰিচেপশ্যন যোনটো বুলি কয় বা হোমপুৰা নিয়ম সেইখিনি মাঘত হ'ব বাকী এতিয়া মানে যিহেতু আহিছোঁ সেইটো কাৰণে মানে এইটো নিয়ম কৰিব লাগে হেনো ঘৰৰ মতে এনেকৈ থাকিব নাপায় সেইকাৰণে এনেকৈ সৰুকৈ কৰা হৈছে আৰু বাকী আপোনালোকেতো ভিডিঅ'খিনি দেখিলেই কেনেকৈ কি কৰিলে আৰু চাই থাকক ভিডিঅ'টো আগলৈকে কেনেকুৱা লাগিছে বাৰু আমাক ক'বচোন মোকতো ছুটি আমাৰ বিয়াৰ যোনটো সৰু সুৰা নিয়ম সেইখিনি শেষ হৈছে আৰু লাহেকৈ এতিয়া খোৱা বোৱা আৰম্ভ কৰিব মানুহখিনিয়ে পিছফালৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই এইটো মানে বেডৰুম হয় পাপাৰ বেডৰুম সেইকাৰণে অলপ হেৰি হৈছে আৰু বাকীকেইটা ৰুমত গোটেই মানুহ বহি আছে সেইকাৰণে আমি ইয়াতে আহিলোঁ এতিয়া কাপোৰ সলাওঁ আৰু বহুত গৰম উঠিছে মোক তাৰো অশান্তি লাগিছে অথনিৰ পৰা ধুতি পিন্ধি আছে নাই মই নসলাওঁ এতিয়া ধুতি পিন্ধি ভালে লাগিছে সঁচাই অচনি হ'লে যদি তুমি ক'বই নোৱাৰা নাই সলাম ধেত এনেই কৈছোঁ সলাব বোলে ময়ো সলাব লাগিব তাৰপৰা সিও সলাব ৰাতিপুৱা ভাগত বতৰটো বহুত ভাল আছিলে তাৰপিছত নাজানো ঘপককৈ ক'ৰ পৰা ৰ'দডাল ওলাই একেবাৰে খাওঁকৈ আহিছে এইখিনি ক্লিপেই আছিল মোৰ তাত আৰু বৰ বিশেষ দেখুৱাবও পৰা নাই তথাপিও চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশা কৰিলোঁ আপোনালোকৰ চাই ভাল লাগিল যদি বৰ বিশেষ প্ৰব্লেম নহয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই